আহি গ'লো এটা নিউ ব্লগৰ সৈতে। আজি এটা জেগাত যাই আছোঁ গাইছ, ক'ত যাই আছোঁ আপোনালোকক গোটেইখিনি জনাই ৰাখিম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাই থাকক। মই এটা কথা কওঁ গাইছ, ইমান কষ্ট কৰি আছোঁ, ইমান অসুবিধাৰ মাজত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, কিন্তু ভিডিঅ'গিলাখনৰ ঘূৰি এটাও ৰেছপন্স পোৱা নাই। কি লাভ আছে তাতকৈ ইউটিউব কৰাত গেলি যাই ঘৰত বহি থাকাই ভাল, হয় না নহয় গাইছ? ঘুমাই থাকাই ভাল। নকৰোঁ আৰু এইটো। মোৰ জেগাটা ছাবস্ক্ৰাইবাৰ আছে, গুচি যায় বাপা ভাই গুচি যা নালগে মোক ছাবস্ক্ৰাইবাৰ থাকা এটাও গুচি যা নবনাও। এইকেইদিন একদম ৰেছপন্স পোৱা নাই, ইমান কষ্ট কৰি ভিডিঅ'গিলা বনাইহে আছোঁ। নাই ইতাক গেলি ক'ব নোৱাৰোঁ গাইছ, মোক যাই আছোঁ এক জেগাত, আহি আছোঁ। নেশ্যনেল হাইৱেত উঠিছোঁ, চাব পাৰি আপোনালোকে গাইছ। এইটো হৈছে নেশ্যনেল হাইৱে। প্ৰথমতে আমি যাম বুলি ভাবিছোঁ গাইছ নাৰেংগী, তাৰপৰা এই ক'ত যাম আমি জনাই আছোঁ আপোনালোকক। ভিডিঅ'টি চাই থাকক। এতিয়া টাইম হৈছে ঘড়ীত 10:31 ৰাতিপুৱা। গাড়ীখনত তেল শেষ হৈছে গাইছ, তেল অলপ মাৰি লওঁ আপোনালোকে চাই থাকক। পুৰা ভাল না খবৰ? ঠিক আহি এটা ঠাইত গৈছোঁ আপোনাৰ ড্ৰাইভাৰ গেছি দেখা পাই গৈছোঁ দোকানত। কি লাগে নাই গাইছ, কি জানা না এটা কথা গাইছ, ইয়াত ভিডিঅ' দেখা বনাই আছোঁ, ভিউজ নাই দিয়ক, অকল ফিউচাৰক লাগি বনাব নোৱাৰি গাইছ, জানা না গাইছ। কিমান বনাবি আৰু যদি এনেকৈ ভিউজে এটা নাহে গাইছ, অকল ফিউচাৰক গেলি ভিডিঅ' বনাবি। এক জেগাত মানে গাইছ জালুকবাৰীত ৰৈছোঁ আহি কিনে, জালুকবাৰী আৰু আদাবাৰী যিখিনি মাজত জেগা আছে সেইখিনি জেগাত ৰৈছোঁ গাইছ। চাব পাৰে মই আহি পালোঁ জালুকবাৰীৰ আগত, এখন পাঞ্জাবাৰত সোমাইছোঁ। এতিয়া এখন তামোল খাই লওঁ বুলি ভাবিছোঁ, বাকী যাই আছোঁ আপোনালোকক যাই আছোঁ। ক'ত যাওঁ দাদা? তামোল এখন দিয়া তামোল। গাইছ আহি ডেষ্টিনেশ্যনটো পালোঁ আৰু মালগিলা নামালোঁ, নামি কিনে এতিয়া গাইছ যাওঁ। আৰু গাইছ এটা কথা, ফিউচাৰক লাগি ভিউজ নাহাকৈ কিমান বনাবি আৰু ভিডিঅ' গাইছ, কওক আপোনালোকে কওক। চ' গাইছ ৰখি আছে গাড়ী লগৰকেইটা, আমি আৰু এটা ডেষ্টিনেশ্যন যাব আছে, সেইটো যাই আছোঁ, চাই থাকক। আমাৰ এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড কোম্পানীৰ মালখিনি নামে থলোঁ। এতিয়া আমি এক জেগাত ৰখছোঁ। এই গাইছ এই নৰি দে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই গাইছ, খালি একাপ চাহ খাই কিনে ইটাক লগি গাইছ। মই আগতে কাম কৰি থকা তাৰপৰা আহিলোঁ বস্তুখিনি লৈ, আৰু বহুত বস্তু আছিল, গেছৰ পৰা কিবা কিবি এনেকৈ বহুত কিবা কিবি আছিল, লৈ আহিলোঁ। মই এতিয়া ভিডিঅ' নকৰিলোঁ গাইছ, কিমান আৰু ভিডিঅ' কৰি থাকবি, নাখাওঁ নালাগে আধা মৰা হয়। ত' গাইছ মই ভিডিঅ' নকৰিলোঁ। ত' এতিয়া আমি বস্তুখিনি লৈ ঘৰ মোৱা হয়, এতিয়া আহি আছোঁ আমি, আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইছ এইগিলা চাব পাৰে, আহোঁতে ঘূৰি আমি বাহিৰ দি আহিলোঁ, যাওঁতে ভিতৰত দি গৈছিলোঁ। তো এইগিলা চাব পাৰে গাইছ। এই কি কবি নিজৰে জেগা, নিজৰে এইগিলা গাঁৱে আছিল হ'ব এটা সময়ত গাইছ, এতিয়া টাউন হৈ গৈছে। আমাৰ গাঁওগিলাও এটা সময়ত যাই কিনে টাউন হৈ যাব চাগে গাইছ। গাইছ মই দুটামান লগৰ চলি যাওঁতে কৈছে গাইছ বৰভাগৰ বোলে, বৰভাগৰ চলিগিলা ইমান ভাল বুলি মই জানাই নাছিলোঁ গাইছ। বঢ়িয়া চলি দিয়ে গাইছ, এই আমাৰ গাঁও নিচিনাই আমাৰ গাইছ। কিছুমান জেগাৰ গাইছ চলিগিলা মস্ত বেয়া। গাইছ এইগিলা ভিডিঅ'ই কৰি থাকোঁ, সদায় কিমান কৰি থাকিম আগে জেগাতে, আগে বস্তুবিলাক কিমান দেখি থাকিম গাইছ। এইগিলা দেখিছোঁ আগতে কৰিয়ে গাইছোঁ ভিডিঅ'। আৰু গাইছ এইগিলা এটা কথা, এইগিলা জেগা বহুত
কম দিনত চেঞ্জ হৈ গৈছে গাইছ এটা সময় দিলে আকৌ হয় নাছিল আমি যেতিয়া এইগিলা জেগাত কাম কৰি অহা যোৱা কৰিছিলোঁ গাইছ চাব পাৰে কিন্তু এইখিনি জেগা এতিয়া জালুকবাৰী বুলি কয় বহুত কম দিনত চেঞ্জ হৈ গৈছে গাইছ বেলেগ বনাই দিছে দেই চেলুট গুৱাহাটী গাইছ ফাইল হৈছে দেই পূৰা একদম ভাইত লাগে থাক পূৰা এই আপেল চাপেল এইবিলাক গতাই দোকান গৈছে গাইছ এই গাইছ আহি পালোঁ দেই দুখে বাগাৰে এতিয়া ভাবছোঁ ভাত কেইটামান খাওঁ খাই লৈ কিনে ভিডিঅ' এডিট কৰিব আছে গতিকে ভিডিঅ'খিনি গাইছ এডিট কৰোঁ আৰু কৰি কিনে আপলোড দিওঁ আৰু আছে কিবা কিবি কাম এইখিনি কৰি লওঁ দিনটো আহিলোঁ দিয়ক গাইছ এই কি জানছা মই এটা কথা কওঁ আমাৰ গাঁৱত বোলে মই এমাত্ৰ শুনা পালোঁ ধুনীয়াৰ আগগাড়ী দুই গাড়ীমান বান্ধাৰ বোলে এই ৰামদিয়া ফৰেষ্টে বোলে দি থৈ গৈছে মোৰ তাতে ভাতৰ চৰু ভাত নাই কি কৰোঁ মই এতিয়া হা আপোনালোকে কওক ভাত খাব নাপাওঁ সেই কাৰণে বকি নাইছোঁ গাইছ ভাত খাব লাগে এক চৰু ভাত বনাই থৈ গৈছিলোঁ এটাও নাই গোটাই খাইছে কি নকয় কি হওক কি মানে হয় না দুই গাড়ী কি ভাই কৈছোঁ কওক কি বান্ধা কেমেৰা কৰা নাই দেই কেমেৰা কৰা এই সি ক'বা অলপ লাজ কৰিছে গাইছ মই কওঁ তাৰমানে কি হৈছে দুই গাড়ী বান্ধাৰ বোলে ইয়াতে দিছিল শুনছা তাৰমানে ৰান্দিয়াৰ মানুহকেইটা বান্ধাৰেই মাৰিছে